সৰুতে পঢ়িছিলোঁ কষ্টৰ ফল মিঠা, কিন্তু বাস্তৱত দেখিলোঁ কষ্টৰ ফল তিতা। ফাইনেলি SSC GD 2022ৰ ফাইনেল স্ক'ৰ মাৰ্ক নৰ্মেলাইজেশ্যন মাৰ্ক আহি গ'ল। মই স্ক'ৰ কৰিছিলোঁ এক্সামত 48, কিন্তু নৰ্মেলাইজেশ্যনত কমি গুচি গ'ল, মাত্ৰ থাকিলেগৈ 32.43। এয়াই দুখী আত্মা। আপোনালোকেও যদি নিজৰ ফাইনেল স্ক'ৰ নাম আহিছে যদি ফিজিকেলৰ কাৰণে, যদিও নাই অহা স্ক'ৰবিলাক চাব পাৰে, ৱেবছাইটত চেক কৰি চাব। বাকী চাওঁ আহি থকা ভেকেঞ্চিবোৰত কি হয়, কি আছে কপালত।